নমস্কাৰ জনাইছোঁ সকলোকে মই আকৌ এটা নতুন ভিডিঅ'লৈ আশা কৰোঁ আগৰ ভিডিঅ'বোৰে আজি ভিডিঅ'টো চাই ভাল পাব আৰু আজি আছোঁ মই এতিয়া ঘৰত ভাটি পেলাই আহিলোঁ ঘৰলৈ মানে কাইলৈ আমাৰ ঘৰত আছে নাম সেইটো কাৰণে আজি ভাটি পেলাই আহিলোঁ আৰু আজি মানে বাই নতুনকৈ স্কুটি এখন লৈছে আৰু সেই স্কুটিখন দেখাই লওঁ তাৰপিছত বাকী ঘৰৰ মানুহবিলাকে কি কৰি আছে সকলোবোৰ দেখাই থাকিম বমাহঁতে পিঠা বনাই আছে কালি নামৰ কাৰণে তো অকণমান ভিডিঅ' কৰি দেখাম আৰু আগে স্কুটিখন চাই লওঁ মই আছোঁ দাদাৰ ৰুমৰ গতি আৰু ডেইলি ব্লগ দিম বুলি ভাবোঁ কিন্তু নহয় এনেকৈ মাজে মাজে এটা দিবলৈ চেষ্টা কৰোঁ আৰু তো ভিডিঅ'টো চাই থাকক আৰু একেলগে কি কৰোঁ কি নকৰোঁ সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম এয়া স্কুটি লোৱা মিঠাই আৰু এইফালে চাহ এইখন হৈছে আমাৰ নতুন স্কুটিখন আৰু এইখন হৈছে আমাৰ আগৰ পুৰণা বাই ভনী দুজনী আৰু এইফালে ৰভা দিয়া হৈ আছে এনেকৈ বাকী মানুহবোৰে কি কৰি আছে চাই এইফালে পিঠা বনাই আছে এইফালে আৰু বাহিৰ পিছফালে আছে মানুহ পিঠা খালি ভাতকেইটামান খাই ল'ব আৰু এতিয়া মই পিঠা বনাবলৈ বহিছোঁ আৰু বনাই চাওঁ অলপ কালি তেনেকৈ পিঠা চিঠা বনাই ভাত চাত খাই মেলি শুই গ'লোঁ আৰু এতিয়া ৰাতিপুৱা উঠি কাম বন কৰি গা চা ধুই মেলি আজৰি হ'লোঁ আৰু ভকত আহিলে বাহিৰত ভকতে নাম ধৰিলে আৰু সেয়াই আৰু চবেই কামত ব্যস্ত হৈ আছে ঘৰত কিবা এটা পাতিলে জানেই আৰু কিমান কাম ওলায় তো তাৰ মাজতে অকণমান চেক বুজি পেলাই ভিডিঅ'টো কৰিবলৈ আহিছোঁ ঘৰত অহা প্ৰতিটো দিনে প্ৰতিটো মুহূৰ্ত প্ৰতিটো সময় মোৰ কাৰণে বহুত স্পেচিয়েল হয় যিহেতু মই অলপ সৰুতে বিয়া হৈছিলোঁ তো ঘৰখনৰ প্ৰতি আকৰ্ষণ অলপ বেছিয়ে তো সেয়াই বা গা ধুই আছে বা আজৰি হোৱা নাই আৰু বা আহিলে বাকো দেখাম আৰু বা স্কুটিখন কালি এন্ধাৰত ভালকৈ দেখা নাপালে এতিয়া ভাবিছোঁ অকণমান দিনত ভালকৈ দেখাই দিওঁ আৰু বেয়াকৈ নাভাবিব আৰু এনে দেখাই দিওঁ বুলি ভাবিছোঁ তো চাই থাকক আৰু ভিডিঅ'টো বাটতে ধুনীয়া বতাহ খাই আছোঁ আৰু এইফালে ভকতটো আমাৰ ঘৰটো এইফালে চাওক পিঠা গাখীৰ পায়স নেকি অঁ আহিছে
am I the next day? ভকত চকত বিদায় দি আমি ভাত চাত খাই মেলি কাম বন কৰি এতিয়া গা পা ধুই আজৰি হৈছোঁ আৰু এতিয়াহে ভাল লাগিছে দিনটো গৰমত মৰি আছোঁ আৰু এতিয়াও আহি আছে এজন দুজন মানুহ দি আছে ভাত আৰু সেয়াই আৰু ভিডিঅ'টো চাই থাকক আৰু কি হয় আৰু ৰাতিলৈ আয়োজন আছে যিসকল আয়োজকে মানে বহুত কষ্ট কৰিছিলে সিহঁতক আমাৰ ঘৰতে ভাত খাব ৰাতি তাৰ কাৰণে এতিয়া প্ৰিপেৰেশ্যন চলাই আছে তো বলক বাহিৰত মানুহবিলাকে কি কৈ আছে চাওঁ দেখাই আছোঁ মানুহ চলি আছে আৰু ভিতৰত এগৰাকী আছে স্পেচিয়েল গেষ্ট The next day. কালি যেনেকৈ শুই গ'লোঁ ভিডিঅ' কৰিবলৈ মন নগ'ল আৰু এতিয়া ৰাতিপুৱা চাহ তাহ খাই মেলি আজৰি হ'লোঁ আৰু এতিয়াও কাম কৰি আছে বৰমাহঁতে আহিছে এইফালে কাম কৰি আছে এতিয়া ৰাতিপুৱাহে আকৌ আৰম্ভ কৰিছোঁ কালি বহুত ভাগৰুৱা হৈ গ'লোঁ শুলোঁ সোনকালে আৰু এতিয়া আকৌ মৰিগাঁৱলৈ যাব ওলাইছোঁ বা আৰু দেউতা মই তিনিটাই যাম আৰু মানে টিভি আনিবলৈ গৈ আছোঁ ঘপককৈ প্লেনিংটো হ'ল ৰাতিপুৱাই মানে আলোচনা কৰিলোঁ আৰু সেইটো কাৰণে বাবাহঁতক মানে বাই টিভি এটা আনি দিয়ে আৰু ঘৰত যিহেতু মানুহ নাথাকে মা দেউতা আৰু দাদাহে থাকে সেইটো কাৰণে মানে টিভি আছিলে আগতে টিভিটো বেয়া হ'ল আৰু আজি ঘপককৈ প্লেনিং কৰি মানে এতিয়া আনিব যাওঁ আৰু তো সেয়া কাৰণে ওলাইছোঁ চাই থাকক এইফালে আমাৰ স্কুটি মানে খাই দিয়া আজি আহিম মই গাঁৱতে যাওঁ দে হাই হাই এইখন আমাৰ গাঁওখন আহি পালোঁ মৰিগাঁৱৰ পৰা আহি পাই ভৰি হাত ধুই মেলি কিবা কেইটামান খাই এতিয়া অকণমান বহিছোঁ আৰু মই কাপোৰ চেঞ্জ কৰাই নাই আকৌ মই এতিয়া যাবগৈ লাগিব মানে আজি যাব মন নাছিলে কিন্তু উপায় নাই সেইখন ঘৰতো পাঠ পঢ়া পাতিছে যিহেতু ঘৰৰ বোৱাৰী থাকিবই লাগিব সেইটো কাৰণে এতিয়া মোৰ বাবাই থৈ আহিবগৈ আৰু
সেয়া আৰু বেছি কথা নকওঁ, ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। আকৌ আহিম, বা যিহেতু কেইদিনমান ছুটীত আহিছে, মই আকৌ আহিম। তো আজিৰ কাৰণে যাব লাগিব। আৰু সেয়াই, বেছি দীঘলীয়া নকওঁ ভিডিঅ'টো। চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আকৌ টিভিটো বাৰু পিছত দেখাম, লগাবলৈ মানুহ আহিব আজি ৰাতি। তো সেয়াই আৰু, আশা কৰি ভিডিঅ'টো চাই ভাল পালে, যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু।